Hi guys, আজি আকৌ এটা ভিডিঅ' লৈ পেলাই মই নাজিয়া আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোত দেখাম এটা প্লাষ্টিক বক্স কেনেকৈ মানে ফিটিং কৰিব পাৰি। মই বস্তুটো মিছোৰ পৰা অৰ্ডাৰ দিছিলোঁ। এই ভিডিঅ'টো মানে দেখাম যে বস্তুটো কেনেকৈ হেৰি কৰে। ভিডিঅ'টো চাই থাকিব। আপোনালোকে কেনেকুৱা পায় নিশ্চয় কমেণ্ট লাইক শ্বেয়াৰ কৰি থাকিব। তুমি বুজি পাইছা? তাৰপিছত মানে এটা কথা পাই বেয়া লাগিছে, মানে বস্তুটো অলপমান মানে ফাটা আহিছে। এটা ঠিকেই আহিছিলে, কিন্তু আৰু এটা মানে অলপমান হেৰি আহিছে। সেইটো পৰা অকণ মনটো বেয়া লাগি আছে। নতুন বস্তু এটা অকণ বেয়া হ'লে নিশ্চয় বেয়া লাগে চবৰে, কিন্তু এনেই মানে ঠিকেই আৰু সৰু সুৰা বস্তু থ'বৰ কাৰণে ভালেই। কিন্তু ইয়াত আকৌ যদি অলপমান ডাঙৰ হ'ল হয় ভাল হ'ল হয়। আপোনালোকে লওঁতে কিন্তু অলপ চাই চিতি ল'ব। মই চায়েই লৈছিলোঁ, কিন্তু এনেকৈ যে বেয়া আহিব বুলিও ভবা নাই। আগতেও মিছোৰ পৰা বহুত বস্তু লৈছোঁ, সেইটো কাৰণে ভাবিছিলোঁ ভালেই আহিব। কিন্তু আনোতেই হয় কেনেকৈ কি কৰি আৰু বস্তু অলপ মানে ফালা আহিল, সেইটো পৰাহে অলপমান ডাউন আৰু। এনেই চাই থাককচোন বস্তু কেনেকৈ ফিটিং কৰে, কি কৰোঁ বা সকলোখিনি গোটেই ভিডিঅ'টো চাই থাকিব।